बाटा देखिए ब्रांड के बारे में हम लोगों को कुछ बताना नहीं। बाटा एज ए ब्रांड आमी कबलगा एको नाई गोटे राइजे जाने बाटा एज ए ब्रांड आमी खूब सम्भव 3rd जेनारेशन बा बहुत 4th जेनारेशन यूजर बाटार जगह आमी प्राय 1 बছर आगते याते जेतिया प्रथमत आहिसिलु आमी याते चालू जे कोनो एक्सक्लूसिव फुटवेयर कोनो शोरूम नाई। इनफैक्ट आमार जीटू बरपेटा रोड एरिया शोरूम तो आसे यारे बहुत कास्टमार ताते जाए आमाक কৈছিল जे आपनि एक कोकराझार शोरूम तो करक आमी प्राय 1 बছर आगत प्रथम जेतिया याते आहिसिलु आमी चालू जे कोनो शोरूम नाई एक्सक्लूसिव याते तारपिছত आमी बिचरालु जे याते प्रपर लोकेशन टू कत पाओ तारपिছত आमी बिचरावते आमार लैंडलॉर्ड जी आछे तेखेते फुल कोअपारेशन करिছে এটা জায়গা সুবিধা মতে পোৱাতে আমি যোৱা 3 মাহৰ পৰা ইয়াতে কামটো চলি আছিল আজি কামটো শেষ হোৱাতে আমি ইয়াতে ওপেনিংটো কৰিছোঁ বাটা কমপ্লিট ৰেঞ্জ থাকিব আপোনাৰ কিডছৰ পৰা লেডিজৰ থাকিব জেন্টছৰ থাকিব হাৱাই চপ্পলো পাব মানে এভৰি কেটেগৰী উইল বি কভাৰ্ড আপনার লাগে 200 টাকার একটা হাওয়াই জোরের পৰা আরম্ভ করে 3-4 হাজার 5 হাজার টাকা ফর্মাল শু স্পোর্টস শু এভরিথিং পাব নট অনলি আপনার জেন্টসর কারণে লেডিজর কারণে থাকিব কিডসর কারণে থাকিব নন ফুটওয়্যারও থাকিব যেনে সক্স থাকে লেডিজ পার্স থাকে এভরিথিং পাব। প্রথমত আছে ইয়াতে এইটো ডিলার মডিউলত থাকে বাটা এজ এ ব্র্যান্ড আপনার বহুত কেইটা ডিভিজন চলাই আছে যত আপনার ডিলার ডিভিজনও আছে হোলসেল ডিভিজনও আছে রিটেলও আছে আমি রিটেল ক্যাটেগরিত পৰি যাওঁ আমার যেটো প্রোডাক্ট রেঞ্জ ডিজাইনস এটো বহুত ওয়াস্ট বহুত ডাঙর আর বেশিরভাগ ডিলারে বা আপনার যেটো হোলসেল ডিভিজনও থাকে ভ্যারাইটি টু এটা রেঞ্জ টু লিমিটেড আৰু যেটো কোম্পানিৰ আপনার কাস্টমাৰৰ কাৰণে অফাৰবিলাক থাকে ডিসকাউণ্টে হোক বা আপনার পূজাৰ টাইমত কিবা স্পেশাল অফার আহে এইবিলাক সব আমাৰ ইয়াতে পাব। আপনার যদি ভাউচাৰবিলাক পায় কেতিয়াবা বেংকৰ পৰা অফাৰৰ ভাউচাৰ পায় একেটা আপনি আমাৰ ইয়াত ৰিডিম কৰাব পাৰিব কাস্টমাৰৰ কাৰণে আছে। আপনার আজি যেনে আপনি যদি 2 পেয়ার শু লয় সেকেন্ড পেয়ার যেটো আপনার কম ভ্যালুর হবো এটুত আপনি 20% ডিসকাউন্ট পাব। এটু অফার 3 দিনের কারণে থাকিব ওপেনিংৰ কাৰণে।